নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰ্বপ্ৰথমতে আপোনালোকক স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা। মোৰ নাম প্ৰবল দাস আৰু আজিৰ আমি ভিডিঅ'টোত ডিছকাশ্যন কৰিম স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস এই দুটা উৎসৱৰ আয়োজনত কি পাৰ্থক্য আছে। আমি তিনিটা মেইন পইণ্টত ডিছকাশ্যন কৰিব চেষ্টা কৰিম। প্ৰথম, স্বাধীনতা দিৱসত যিখন পতাকা উত্তোলন কৰা হয় তাক কোৱা হয় ইংৰাজীত হোইষ্টিং বুলি। তাৰ মানে কি, পতাকাখন একেবাৰে ওপৰত খুঁটাটোৰ একেবাৰে ওপৰত গাঁঠা নহয়, এক গাঁঠা হয় মাজত বা তলৰ ফালে আৰু তাক টানি ওপৰলৈকে লৈ যোৱা হয়, তাৰপিছত তাক উত্তোলন কৰা হয়। মানে আমি তলৰ পৰা ওপৰলৈ গৈছোঁ, আমি পৰাধীন আছিলোঁ, তাৰ পৰা আমি স্বাধীনতালৈকে গৈছোঁ। সেই যিটো ওপৰলৈ উঠি যোৱা সেইটোৱে তাকে প্ৰমাণ কৰে আৰু সেইকাৰণে স্বাধীনতা দিৱসত আমি হোইষ্টিং কৰোঁ পতাকাৰ। ঠিক তেনেকৈ গণতন্ত্ৰ দিৱসৰ দিনা যেতিয়া পতাকা উত্তোলন কৰা হয় তাক আনফাৰ্ল বুলি কোৱা হয়। মানে সেইখন ওপৰতে গাঁঠা থাকিব আৰু তাক টানি মাত্ৰ খোলা হয়। মানে আমি ইতিমধ্যে স্বাধীন হৈ আছোঁ, তাৰপিছত আমি সেইখন খুলি সেইখন আমি উত্তোলন কৰিছোঁ। সেইটো হয় পইণ্ট নম্বৰ 1। দ্বিতীয় পইণ্টটো হ'ল, এটা বস্তু আপোনালোকে চাগে লক্ষ্য কৰিছে যে স্বাধীনতা দিৱসত সেই সময়ৰ যিজন প্ৰধানমন্ত্ৰী তেওঁ পতাকা উত্তোলন কৰে। এতিয়া গণতন্ত্ৰ দিৱসৰ দিনা পতাকা উত্তোলন কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কিয়? যেতিয়া 1947 চনত যেতিয়া প্ৰথম স্বাধীনতা দিৱস পালন কৰা হৈছিল সেই সময়ত ভাৰতত অকল প্ৰধানমন্ত্ৰী আছিল, ৰাষ্ট্ৰপতি নাছিল। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দেশৰ প্ৰথম নাগৰিক হিচাপে আছিল। সেইকাৰণে পতাকা উত্তোলন স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কৰিলে। কিন্তু যেতিয়া গণতন্ত্ৰ দিৱস আহিলে 1950 চনৰ 26 জানুৱাৰীত, সিদিনা সংবিধান গৃহীত কৰা হয় আৰু বলবৎ কৰা হয়। গতিকে যিহেতু বলবৎ কৰা হৈছিল, ৰাষ্ট্ৰপতি হিচাপে ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি হয় আৰু সেইকাৰণে ভাৰতৰ প্ৰথম নাগৰিক হিচাপে তেওঁ পতাকা উত্তোলন কৰে। আৰু সেই সময়ৰ পৰা স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু গণতন্ত্ৰ দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। এতিয়া তৃতীয় পইণ্ট, যে স্বাধীনতা দিৱস আমি উদযাপন কৰাৰ কাৰণে যিখন পতাকা উত্তোলন কৰা হয় তাক লালকিল্লাত কিয় কৰা হয়? 1857 চনত যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, তেতিয়া সেই চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল মিৰটত আৰু মিৰটৰ পৰা গৈ লালকিল্লাত বাহাদুৰ শ্বাহ জাফৰ, যি মোগলৰ সম্ৰাট আছিলে সেই সময়ত, যি নামত সম্ৰাট আছিল আৰু তেওঁক ভাৰতৰ সম্ৰাট বুলি ডিক্লেয়াৰ কৰি তেওঁৰ আণ্ডাৰতে চিপাহী বিদ্ৰোহ আয়োজন কৰা হয় আৰু বাহাদুৰ শ্বাহ জাফৰ আছিলে সেই সময়ত লালকিল্লাত। গতিকে ভাৰত স্বাধীন হোৱাৰ পিছত কোৱা হয় যে সেই কথাখিনিকে সন্মানত ৰাখি লালকিল্লাকে ছিলেক্ট কৰা হয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ কাৰণে। গতিকে এই তিনিটা হ'ল বহুত ডাঙৰ ডিফাৰেঞ্চ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ উদযাপনৰ প্ৰণালীৰ বিষয়ে। গতিকে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।